हेलो व्यूअर्स সকলোকে স্বাগতম জানাইছো মোৰ পিয়ৰ আসাম চেনেলত। আজি মই আলোচনা কৰিম হোৱাটছআপৰ সৰটা আপডেটৰ বিষয়ে। বন্ধুসকল, এই আপডেটৰ যোগেদি আপোনালোকে ইউটিউবৰ ভিডিঅ' ডাইৰেক্ট হোৱাটছআপত চাব পাৰিব। আপডেটটো জানিবলৈ হ'লে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই থাকক আৰু যোনে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমি যিবিলাকে ইউটিউব চলাওঁ বা আমি যিবিলাকে ইউটিউব ক্ৰিয়েটৰবিলাক আছে সেই কিন্তু ইউটিউবত বেছিভাগ ভিডিঅ' আমি হোৱাটছআপ ফেচবুকত আদিত শ্বেয়াৰ কৰোঁ। আমি যেতিয়া হোৱাটছআপত বা ফেচবুকত বেছিভাগ হোৱাটছআপত শ্বেয়াৰ কৰোঁ, হোৱাটছআপত যেতিয়া কোনোবালৈ আমি এটা ভিডিঅ' শ্বেয়াৰ কৰোঁ তেতিয়া কিন্তু যি ভিডিঅ'ৰ লিংকটো আছে সেই লিংকটো তাৰ ওচৰত যায়। তেতিয়া সেই লিংকটোত ক্লিক নকৰে, কিয়নো যেতিয়া সেই লিংকটোত ক্লিক কৰিব তেতিয়া কিন্তু হোৱাটছআপটো ক্ল'জ হৈ নতুন কৰি ইউটিউবটো অ'পেন হৈ যাব। কিন্তু এইটো কিন্তু বহুতেই ভাল নাপায় যে সি হোৱাটছআপ চলোৱা অৱস্থাত কিন্তু ইউটিউবটো অ'পেন কৰিব নিবিচাৰে। সেইকাৰণে বন্ধুসকল, হোৱাটছআপে নতুন এটা আপডেট লৈ আহিছে যে এই আপডেটটোৰ যোগেদি আপোনালোকে হোৱাটছআপত ইউটিউবৰ ভিডিঅ'বিলাক চাব পাৰিব। আপোনালোকে ইউটিউবত নোযোৱাকৈ হোৱাটছআপতে বহি সেই ভিডিঅ'বিলাক চাব পাৰিব। বন্ধুসকল, ইয়াৰ কাৰণে আপোনালোকৰ যিটো প্লে' ষ্ট'ৰ আছে, প্লে' ষ্ট'ৰত গৈ আপোনালোকৰ যিটো পুৰণা হোৱাটছআপটো আছে সেই হোৱাটছআপটো আপডেট কৰি ল'ব লাগিব। যিবিলাকে হোৱাটছআপটো আপডেট কৰি লৈছে সেইবিলাকতো আপোনালোকে নিশ্চয় গমেই পাইছে, আৰু যোনে এতিয়ালৈকে হোৱাটছআপটো আপডেট দিয়া নাই তেওঁলোকে নতুন ভাৰ্চন আপডেট দি ল'ব। আপডেট দিয়াৰ পিছত আপোনালোকে আগৰ নিচিনা এটা হোৱাটছআপ পাব। সেই হোৱাটছআপটো আপোনালোকে জাষ্ট অ'পেন কৰিব। ধৰক মই হোৱাটছআপটো অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পিছত আপোনালোকে যিকোনো এটা কণ্টেক্ট ছিলেক্ট কৰি ল'ব। সেই কণ্টেক্ট ছিলেক্ট কৰাৰ পিছত আপোনালোকৰ যি পচন্দ ভিডিঅ'বিলাক আছে বা আপোনালোকৰ যিটো লিংক কপি কৰি আনিছে সেই লিংকটো তাত পেষ্ট কৰি দিব। পেষ্ট কৰি দিয়াৰ লগে লগে চাইছে আপোনালোকে ইয়াত ভিডিঅ'টো শ্বেয়াৰ হৈছে, লগতে যি ভিডিঅ'টো আছে সেই ভিডিঅ'টো ওপৰত দেখা পাইছে। ইয়াত কিন্তু আপোনালোকে ইয়াত ক্লিক কৰি ভিডিঅ'বিলাক চাব পাৰিব। মোৰ ইয়াত নেটৰ প্ৰব্লেমৰ কাৰণে ভিডিঅ'টো প্লে' হোৱা নাই। বন্ধুসকল, এনেকৈ কিন্তু আপোনালোকে হোৱাটছআপত ইউটিউবৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰিব। কিন্তু আপোনালোকে যেতিয়া হোৱাটছআপত ভিডিঅ'বিলাক চাব তেতিয়া কিন্তু সেই ইউটিউবত যেনেকৈ ভিউজ আহে তেনেকৈ কিন্তু ইউটিউবত ভিউজবিলাক গুচি যাব। তেনেকৈ বন্ধুসকল, যিবিলাক ইউটিউব ক্ৰিয়েটৰ আছে তেওঁলোকৰ কাৰণে কিন্তু এইটো এটা ভাল খবৰ যে ইউটিউবৰ ভিডিঅ'বিলাক আপোনালোকে হোৱাটছআপত শ্বেয়াৰ কৰিব পাৰিব। গতিকে এইটোৱে আছিলে আজিৰ এটা সৰু ভিডিঅ'। আই হোপ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে এটা লাইক দিব, আৰু যোনে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।